বহি বহি টিভিটোকে চাই বৰ আমনি লাগিছে। কি যে কৰোঁ। ইউটিউব চেনেল এটাই খুলি লওঁ নি বাৰু? DSLRটো আছেই মোৰ। কি নাম দিওঁ বাৰু? অলপ নলেজেবল ভিডিঅ'ই বনাব লাগিব। নামটো জ্ঞানে নধৰা মগজু। ৱাও, ভাল লাগিব এইটো নাম। হেই দোস্তসকল, মোৰ জ্ঞানে নধৰা মগজু চেনেলটোলৈ আপোনালোকক ৱেলকাম কৰিলোঁ। দোস্ত, আপোনালোকে জানেনে বাৰু আম যে গুটিৰ পৰা হয় আৰু যে ভাত চাউলৰ পৰা হয়? আৰু দোস্ত, আপোনালোকে এটা নজনা কথা কওঁ যে সূৰ্য পূবৰ পৰা উদয় হয়। আৰু মই আপোনালোকৰ লগত মেথছৰ কেইটামান প্ৰব্লেম ছল্ভ কৰিম। 2 × 2 = 4, 4 × 2 = 8। এতিয়া দোস্ত, জ্ঞানে নধৰা মগজু চেনেলটোৰ পৰা আপোনালোকক বাই কৰিছোঁ। আপোনালোকে চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলটো দেখোন গ্ৰ'থ নোহোৱাই হ'ল। কি যে কৰোঁ পাই। এই চেনেলটো ডিলিটে কৰি দিওঁ। কিনো লাভ হৈছে, একো গ্ৰ'থেই হোৱা নাই। এই অভাৰ এক্টিং যে কৰে মানুহবিলাকে, তেনেকুৱা চেনেল এটাই খুলি লওঁ, ভাল লাগিব। দোস্ত, ৱেলকাম টু মাই চেনেল খাই খাই হ পেটুৱা। এই চেনেলটো ধামাকা হ'বলৈ গৈ আছে, আপোনালোকে মিছ নকৰি শেষলৈকে চাই থাকিব। দেখিলেনে দোস্ত, মই গোটেইখিনি বস্তু খাই কেনেদৰে ধামাকা কৰি দিলোঁ। আপোনালোকে মোৰ এই খাই খাই পেটুৱা চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ। বাই। অ' মাই গড, মোৰ এই খাই খাই হ পেটুৱা চেনেলটো নচলা হৈ গ'ল। কিমান ধামাকা ভিডিঅ' দিলোঁ, মানুহবিলাকে নাচায় পাই। আইডিয়া এটা পাইছোঁ, গাঁৱত যে আছে ৰহিলা আণ্টি যে, তাতে গৈ ভিডিঅ' দুটামান বনাব লাগিব। আৰু ঘৰটো আমাৰ ঘৰ বুলি ক'ব লাগিব। আমি বহুত দুখীয়া, তেনেকৈ ক'লে যদি ভিডিঅ' চাই আৰু। হেল্ল' বন্ধুসকল, মই আপোনালোকক দুখীয়া চেনেলটোলৈ স্বাগতম জনালোঁ। আপোনালোকে আজি চাব মই কিমান দুখীয়া, আৰু আপোনালোকে দেখিলে বহুত দুখ লাগিব। মোৰ যে পিন্ধিবলৈও কাপোৰ নাই। এই কাপোৰযোৰ মই ৰাস্তাত পৰি থকাৰ পৰা বুটলি আনিছোঁ। বন্ধুসকল, দেখিছে মই কিমান দুখীয়া। মোৰ চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু যদি আজিৰ ভিতৰত 1K কৰি দিয়ে, তেনেহ'লে মই কাইলৈ মোৰ হোম টুৰৰ লাইভ ভিডিঅ' দিম। বাই। ফ্ৰেণ্ডসকল, আপোনালোকে মোৰ কথা মতে 1K কৰি দিলে, গতিকে মই লাইভত আজি হোম টুৰ দেখাম। আমি কিমান দুখীয়া আপোনালোকে নিশ্চয় কৰি দেখিব, তো আপোনালোকৰ বহুত দুখ লাগি যাব। এতিয়া মই লাইভত যাওঁ, আপোনালোকে চাই থাকিব মোৰ ঘৰটো কিমান বেয়া, কিমান দুখ লগা অৱস্থাত আছোঁ মই। আহক আমি এতিয়া লাইভটো চাই থাকোঁ। অ' বেবী, তোমাৰ পাপাই ফোন কৰিছিলে, সুধিছে আমাৰ ঘৰৰ পৰা তুমি ঘৰলৈ কেতিয়া যাবা। কিবা আইফোন নে কিবা এটা এৰি থৈ আহিলা হেনো ঘৰতে। চৰি ফ্ৰেণ্ড, এইটো আচলতে মোৰ পেহীৰ ঘৰহে, আপোনালোকে বেয়া নাপাব। বাই। অ' গড, বিউটিফুল আৰু ভিডিঅ' নবনাওঁ দেই। ধামাকা কৰিবলৈ গৈ মোৰ নিজৰে ধামাকা হৈ গ'ল।